खुलुमबाय NBNN रादाबाव दङ आं दिनै जारिमिन बरगयारि बिसायख'थि आय'गा फैगौ एप्रिल दाननि 4 अक्ट'आव खुंफुंजानो गोनां BTC बिसायख'थिनि अक्ट'खौ फोसावनाय लोगो लोगो राजखान्थि दोलोफोरनि गेजेराव गोख्रोंनिफ्राय गोख्रोंसिन नुनो मोनदोंसै। बृहस्पतिबाराव क'क्राझार जिल्लानि सालाखाथि, चिरां जिल्लानि गुरुबासा आरो क'क्राझार जिल्लानि बावखुंग्रि बियाबावबो UPPL राजखान्थि दोलोआ गोख्रों फोसावदिंनाय हाबाफारिखौ दिन्थिफुङो। আজি আমার মানুষবিলাকে ইয়াত এটা সরকার আছে, পয়সা আহিছে 5,000 কোটি টকাতকে বেশি হল 17 বছৰত। এই 5,000 কোটি টকা ক'ত গ'ল? কিয় আমাৰ দুখীয়া মানুহবিলাকে অলপ আগুৱাই আহিব নোৱাৰিলে? কিয় চাকৰি বাকৰি নোহোৱা নিবনুৱাবিলাকে সংস্থাপন পাবলৈ সক্ষম নহল? আমাৰ স্কুলৰ সমস্যা কিয় সমাধান নহল? কিয় স্কুলবিলাক ভেঞ্চাৰ হৈ থাকিল? মিড ডে মিলৰ কিয় সমস্যা হল? অংগনবাড়ীৰ কিয় সমস্যা হল? জব কাৰ্ডৰ কিয় সমস্যা হল? ৰেশন কাৰ্ডৰ কিয় সমস্যা হল? আইওয়া ঘৰ কিয় মানুহে নাপালে? এই প্ৰশ্নবিলাক আজি কৰাৰ সময় আহিছে। কাৰণ ভাৰতৰ নাগৰিক হিচাপে আপুনি জব কাৰ্ড পাব লাগিব, আইওয়াৰ ঘৰ পাব লাগিব, ৰেশন কাৰ্ড পাব লাগিব। এদিন দুদিনৰ ভিতৰত লাহেকৈ ঘোষণা কৰিম। অলৰেডি আমাৰ প্ৰস্তুতি হৈ গৈছে প্ৰাৰ্থীৰ তালিকা আৰু সমষ্টিবিলাকতো আমাৰ কাম কাজ অলৰেডি প্ৰায় বহুত প্ৰগ্ৰেছ হৈছে। তো সেইকাৰণে এনি টাইম আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰোঁ, নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিব পাৰোঁ। গতিকে এইবাৰ UPPLৰ কাৰণে খুব ভাল এটা পৰিৱেশ। আৰু সকলো জাতি জনগোষ্ঠীৰ বিভিন্ন নেতৃবৃন্দই আজি আহি পেলাই UPPLত যোগদান কৰিছে আৰু চবেই এটা কথাই কৈছে যে আমাক পৰিৱৰ্তন লাগে। 17 বছৰৰ যিটো চৰকাৰ আছিলে সেই চৰকাৰে আমাৰ আকাংক্ষা পূৰণ কৰিব পৰা নাই, আমাৰ সমস্যাবিলাক পূৰণ কৰিব পৰা নাই। অকল দুৰ্নীতি ভ্ৰষ্টাচাৰতে ব্যস্ত থাকিছে, একনায়কত্ববাদত এটা মনোভাৱ লৈ চৰকাৰ চলাইছে। সেইকাৰণে পৰিৱৰ্তন লাগে আৰু পৰিৱৰ্তনৰ কাৰণে সব ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু এইবাৰ পৰিৱৰ্তন হ'ব, এইটো নিশ্চিত হৈ গৈছে। बे आयदायावनो खौरांगिरिनि सोंथियाव मिरु UPPL दोलोनि आफादगिरि प्रमद बर'आ बुंबाय दि चिरां जिल्लानि बेरहांगावआव सिनायमोनै दुथांफोरा UPPL राजखान्थि दोलोनि मावख' गाग्लोबनायखौ गोख्रों रावजों सोंखारियो आरो खुंथायनि खाथियाव दुथांफोरखौ हमनानै साजा होनांगौ होननानै खुंथायनि खाथियाव दाबि दैखांबावो। UPPLৰ দল অফিচত জ্বলাই জুই লগাইছে, সেইটো আমি কণ্ডেম কৰিছোঁ আৰু প্ৰশাসনক আমি কৈছোঁ যে তেনেকুৱা দুষ্কৃতিকাৰীবিলাক যেনেকৈ নহওক কৰায়ত্ব কৰিব লাগে, আইনগতভাৱে শাস্তি দিব লাগে। কিন্তু UPPL দলৰ অফিচ জ্বলোৱা কিবা জ্বলোৱা সেইটো দি একো কাম নাই। ইতিমধ্যে ৰাইজে ডিচিশ্যন লৈ পেলাইছে যে এইবাৰ পৰিৱৰ্তনৰ কাৰণে কাম ৰাইজে ভোট দিব আৰু সেই পৰিৱৰ্তনটো UPPLৰ দ্বাৰা আনিব, সেইটো ৰাইজে অলৰেডি নিশ্চিত কৰি পেলাইছে। এইবেলি বাহুবল ধনবল ব্যৱহাৰ কৰি ৰাইজক বিপদে পৰিচালনা কৰিব নোৱাৰে, কাৰণ ৰাইজে ইতিমধ্যে ডিচিশ্যন লৈ পেলাইছে যে এইবাৰ পৰিৱৰ্তনৰ স্বাৰ্থত ভোট দিব আৰু UPPLৰ দ্বাৰাই তেখেতসকলে পৰিৱৰ্তন আনিব। সেইটো ৰাইজৰ যিটো মনোভাৱ সেইটো আমি ৱেলকাম কৰিছোঁ আৰু তেতিয়াহে আমি যি কাম 17 বছৰে কৰিব পৰা নাই সেই কামটো আমি কৰিব পাৰিম। ইতিমধ্যে আমি মেনিফেষ্ট আমাৰ তৈয়াৰ কৰিছোঁ, যি কামবিলাক তেখেতসকলে কৰা নাই, ইমান কাম কৰিব লগা আছে, এই কথাবিলাক লৈ পেলাই আমি মেনিফেষ্ট তৈয়াৰ কৰিছোঁ আৰু 3 দিনৰ ভিতৰত আমাৰ মেনিফেষ্টটো আমি ৰাইজৰ আগত দাঙি ধৰিম আৰু ইয়াৰ পিছতে আমাৰ সম্পূৰ্ণভাৱে নিৰ্বাচনৰ যিটো প্ৰচাৰ কাৰ্য সেইটো আৰম্ভ হ'ব। फैगौ एप्रिल दाननि 4 अक्ट'आव खुंफुंजानो गोनां BTC बिसायख'थियाव BTCनि खुंथाय गोहोआव थानाय BPF राजखान्थि दोलोआबो गावसोरनि राजखान्थि गोहोखौ गोख्रोंनिफ्राय गोख्रोंसिन खालामनो नुनो मोननाय जादों। क'क्राझार जिल्लानि परभतझर महकुमानि सिङाव सेनां परभतझर बियाबाव BPF राजखान्थि दोलोनि बिजाथि मुनमुन ब्रह्मआबो बृहस्पतिबाराव क'क्राझार सहरनि जेडी लामायाव थानाय आर'नाइ रेस्टुरेन्टआव खुंफुंनाय मोनसे खौरांगिरि मेलाव बाहागो लानानै बुङोदि फैगौ एप्रिल दानाव खुंफुंजानो गोनां BTC बिसायख'थियाव सेनां परभतझर बियाबनिफ्राय गोबां बहननि बिबांजों देरहासार जागोन होननानै मिजिं थियो। আমি 27টা আমি একদম খাটাং আজিৰ দিনত। আমি তাৰ পৰা আজি 2000 জন UPPL তথা অন্য পলিটিক্যাল পাৰ্টিৰ পৰা আহি परभतझर BPFত যোগদান কৰিছে। গতিকে আগন্তুক দিনত এখেতসকলক লৈ
আমি আমাৰ বিৰোধী সকলক জবৰদস্ত বিনষ্ট কৰাত অতিকৈ সহায় হ'ব আৰু আমি পৰ্বতঝৰাৰ পৰা এইবাৰ BPF জয়যুক্ত কৰি আহিবৰ কাৰণে আমি সক্ষম হ'ম। পৰ্বতঝৰাত উন্নয়ন হোৱা নাই, এই 3জন MCLA কেতিয়াও উন্নয়ন কৰা নাই। এইবাৰ পৰিৱৰ্তন পৰ্বতঝৰা ৰাইজে পৰ্বতঝৰাতেই কৰিব। পৰ্বতঝৰাত ৰাইজে পৰিৱৰ্তন আনিব, BPFক আনিব আৰু আমি BPFৰ হৈ আগন্তুক দিনত আমি মহিলাসকলক স্পেচিয়েলি মহিলাসকলৰ কল্যাণমূলক আঁচনি আগন্তুক 5 বছৰত অহা 5 বছৰত আমি 40% আবণ্টিত এজন MCLৰ আবণ্টিত পুঁজিৰ 40% আমি মহিলা কল্যাণমূলক আঁচনিত আমি ৰূপায়ণ কৰিম। খোৱা পানীৰ পৰা আৰম্ভ কৰি চিকিৎসালয় কেন্দ্ৰত মহিলাসকলৰ কাৰণে যেনেকুৱা চিকিৎসা প্ৰচেছ আমাক লাগে সেইটোৰ কামত আমি মন দিম। দ্বিতীয়তে আমি যুৱ সমাজ আৰু মহিলা গোটসকলক স্বাৱলম্বিতা স্বনিয়ন্ত্ৰণতাত আমি মনোযোগ দিম। क'क्राझार जिल्ला खुंथायनि बानजायनायाव फैगौ एप्रिल दानाव खुंफुंजानो गोनां BTC बिसायख'थिखौ लानानै गुबुन गुबुन आफाद गौथुम आरो राजखान्थि दोलोफोरनि दैदेनगिरिफोरखौ लानानै गुवारै सावरायज्लायदों। क'क्राझार सहरनि क'टपारायाव थानाय क'क्राझार जिल्लानि जिल्ला बेंगिरिनि सावराय जथुम नब्लाङाव फैगौ एप्रिल दानाव खुंफुंजानो गोनां BTC बिसायख'थिखौ लानानै गुबुन गुबुन राजखान्थि दोलोनि दैदेनगिरिफोरजों लोगोसे गुबुन गुबुन आफाद गौथुमनि दैदेनगिरिफोरखौ लानानै क'क्राझार जिल्लानि खुंथाया गुवारै सावरायज्लायो। क'क्राझार जिल्लानि जिल्ला बेंगिरि पार्थ प्रतिम मुजुमदारनि आफादगिरि मासि सामलायनायाव खुंफुंनाय बिसायख'थिखौ लानानै गुवारै सावरायलायनाय हाबाफारियाव गुबुन गुबुन आफाद गौथुमनि दैदेनगिरिफ्रा खौसेथियै बाहागो लायो आरो फैगौ एप्रिल दानाव खुंफुंजानो गोनां BTC बिसायख'थिखौ गाहामै जाफुंसारनो थाखाय गुवारै सावरायलायो। लोकसभा इलेक्शन खेलिছে যোৱা বছৰ আপোনালোকৰ মনতে আছে। সো আমাৰ এক্সপেন্ডিচাৰ অবজাৰ্ভাৰ আহিব, এক্সপেন্ডিচাৰ অবজাৰ্ভাৰে কিতাপবোৰ চাব। সো আপোনালোকে কিতাপবিলাকত ক'ত কি খৰচ হৈছে। যোৱাকালি UPPL নেকি মই ধুনীয়া ব্ৰেকআপ এটা দেখিছোঁ। খাওঁতে ইমান যাব, পেণ্ডেল বনাওঁতে ইমান টকা খৰচ হ'ব, চকীত ইমান টকা খৰচ হ'ব, তেলত ইমান। बेजों लोगोसे दिनैनि रादाबा एसेनोसै। गोजोन्थों। जायखिजाया बेरामानो जापानिज एनकेफेलाइटिसनि आखुथाय जानो हागौ आरो बे बेरामखौ होबथानो थाखाय आसाम सरकार आरो राष्ट्रीय स्वास्थ्य अभियाननि दैदेननायाव 15 निफ्राय गासै 65 बोसोर बैसोसिम साफ्रोमबो सुबुंनो टिका होनायनि राहा लानाय जादों। जोबोद थाबैनो क'क्राझार जिल्लायावबो जापानिज एनकेफेलाइटिस बेरामनि टिकाकरण होनाय जागोन। गोरबोआव थानाय हिन्जाव आरो गोब्राब बेरामाव गोलैना थानाय रोगिफ्राबो डाक्टारनि बोसोन लानानै टिका लानाया गोनांथार। फै जों गासैबो बे टिकाकरण बेबस्थाखौ बोजबनानै जापानिज एनकेफेलाइटिस बेरामखौ होबथानो नाजानि।